আপোনালোকক যে কৈছিলোঁ জলফাই আচাৰৰ ভিডিঅ'টো দিম বুলি, এয়া চাওকচোন মইনো কেনেকৈ জলফাই আচাৰ বনালোঁ। আপোনালোকে এনেকৈ নবনাই নাজানো, কিন্তু মোৰ ষ্টাইলত মই এনেকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন সকলোৱে। জলফাই আচাৰ কাৰ কাৰ প্ৰিয় আপোনালোকে জনাবচোন বাৰু। মছলা অলপ বেছিয়ে দিলোঁ চাগে, মানে জোখটো ইমান নাপালোঁ আন্দাজ। আৰু এইফালে সেইদিনাখন দেওবাৰে বজাৰত এই জলফাই বজাৰ কৰি লৈ আহিছিলোঁ। বেছি নহয়, অলপ মানে এপোৱামান আৰু। ফাৰ্ষ্ট কেইটামান ট্ৰাই কৰি চাওঁচোন কেনেকুৱা হয়নো। এইফালে মছলা জিৰা, ধনিয়া, চফ আৰু শুকান জলকীয়া আৰু মেথি গুটি অলপমান লৈ লৈছোঁ, নিজৰ আন্দাজত আৰু কিমান ল'লে ভাল হয়। আৰু এইফালে ধনিয়া গুটি 2 চামুচ লৈ লৈছোঁ। আপোনালোকে যিমান পাৰে নিজৰ জোখত ল'ব পাৰে আৰু সিমান। মই অকল আধা চামুচে 2 চামুচ দিছোঁ